নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মই আপোনালোকক দেখুৱাম কাহৰ কেইখনমান ধুনীয়া ধুনীয়া কাহি আমাৰ কাহৰ হাল বিলাকতনো কেনেকুৱা ধৰণৰ কাহি তৈয়াৰ কৰা হয় হেবোৰ অকমান দেখুৱাবলৈ চেষ্টা কৰিম এটো সকলোৱে হয়তো চিনিয়ে পায় সৰস কাহি বুলি কয় সৰস স্পেশাল ভালদৰে চাই লওক মই আগৰ ভিডিঅ'বোৰত খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু ইয়াৰ ডিজাইনবোৰো দেখুৱাই দিছোঁ এই কাহিখনক কি বুলি কয় ডিজাইনটো কি বুলি কয় হেবোৰ সকলোখিনি মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ এতিয়া কথাটো হ'ল এইখন চাওক এইখন হৈছে এখন সিম্পল কাহি হয় মানে জেল কাহি আৰু তাত অকমান ডিজাইন কৰি দিয়া আছে আৰু এই ডিজাইনটোৰ নাম হৈছে সোনামুখী সাইডত যেতিয়া কটা কটা থাকিব হেতু সোনামুখী ডিজাইন বুলি কোৱা হয় এতিয়া মই আপোনালোকক এই কাহি কেইখনৰ আৰু সৰস কাহিৰ মাজত কেইটামান পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যখিনি মই আপোনালোকক বুজাই দিবলৈ অকমান চেষ্টা কৰিম চাওকচোন দেখাত খুবেই ধুনীয়া সৰস কাহিৰ নিচিনা একদম একেই হয় ম্যাক্সিমাম মানুহে এটো নাজানে কিন্তু কিছুমানে আকৌ সৰস কাহি বুলিয়ে ভাবে যেহেতু ডিজাইন অকা আছে সোনামুখী ডিজাইন আছে কাৰণ সাধাৰণতে সোনামুখী ডিজাইনটো সৰস কাহিবোৰত বেছিকৈ থাকে সৰস কাহিবোৰ দেখিবলৈ অকমান ডাঠ হয় আৰু ওজনটো বেছি থাকে প্ৰায় 1 কেজি ওজন থাকে তাৰ কমত সৰস কাহি সাধাৰণতে পোৱা নাযায় মানে কম ওজনৰ সৰস কাহি পোৱা নাযায় মিনিমাম 1 কেজি ওজন থাকে 1.5 কেজি 2 কেজি লৈকে থাকে আৰু 1 কেজি ওজনৰ সৰস কাহিখনৰ বহল 12 ইঞ্চি থাকে আৰু তাতকে যদি আপোনালোকক ডাঙৰ লাগে তেতিয়া 1.5 কেজি থাকিব বা 2 কেজি থাকিব হেতু বাৰু মই পিছত আপোনালোকক বুজাই দিম এতিয়া আসল কথাটো কও মই আসলতে ভিডিওটো কিয় বনাইছো আপোনালোকে খুব মন দি শুনিব এই যে মই পাৰ্থক্যটো আপোনালোকক দেখুৱাই দিছো সিম্পল কাহি আৰু সৰস কাহিৰ মাজৰ পাৰ্থক্যটো কিছুমানে হয়তো ভাবিব পাৰে সাইডত কটা কটা আছে কাৰণে এটো সৰস কাহিয়ে হয় কিন্তু আসলতে এটো সৰস কাহি নহয় এটো সিম্পল হয় সিম্পলৰ জাস্ট অকমান কটা কটা ডিজাইন এটা দি দিছে আৰু সেই ডিজাইনটোক সোনামুখী বুলি কোৱা হয় মই ভিডিওটোত আপোনালোকক দেখুৱাই দিয়াৰ উদ্দেশ্য এটাই যাতে আপোনালোকে কেতিয়াবা কোনোবা দোকানত কিনুতে যাতে আপোনালোকে ভুল নকৰে কাৰণ কিছুমানে সবে নহয় কিন্তু দেই কিছুমানে সৰস কাহি বুলি বিক্ৰী কৰা আমি জানিবলৈ পাইছো আৰু হেতু কাৰণে ভিডিওটো আসলতে বনাইছো কাৰণ বহুতে চিনি নাপায় সৰস কাহি বুলিয়ে ভাবে যেহেতু ডিজাইনটো আকি দিয়া আছে এতিয়া মই আপোনালোকক বেলেগ এখন সৰস কাহি দেখুৱাম এইখন এখন সৰস কাহি হয় এইখনৰ ওজন প্ৰায় 1 কেজি আছে আৰু বহল আছে 12 ইঞ্চি এইখনৰ কিন্তু সাইডটো কটা কটা নাই মানে এইখন সোনামুখী ডিজাইনৰ নহয় এই কাহিখন বহুত পুৰণা ডিজাইনৰ হয় আগৰ সৰস কাহিবিলাকৰ ডিজাইন এনেকুৱা আছিল মই এতিয়া আপোনালোকক বুজাই দিম কিছুমান গ্ৰাহকে অকমান গোল টাইপৰ বিচাৰে কাৰণ সবৰে পছন্দবোৰ বেলেগ বেলেগ আৰু ধুবলেও ভাল এইখন অৱশ্যে এই কাহিখন ধুবলে খুবেই ভাল কাৰণ ইয়াত কটা কটা ডিজাইন নাই এতিয়া মই আপোনালোকক বেলেগ এখন সৰস কাহি দেখুৱাম এইখন নতুন ডিজাইন হয় ডিজাইনবোৰ প্ৰায় একেই থাকে খালি সাইডৰ কটা কটাখিনি অকমান বেলেগ থাকে আৰু বুকুৰ যিখিনি ডিজাইন অকা থাকে সেইখিনি বেলেগ বেলেগ থাকে ধৰিলক কিছুমান কাহিত আপোনালোকে পখিলা দেখিবলৈ পাব কিছুমানত ময়ূৰ চৰাই অকা থাকে দুইটাই বিচাৰে মানুহে আৰু বেক সাইডটো প্ৰায় একেই আছে সবৰে খুব ডাঠ হয় কাহিখন 1 কেজি ওজন আছে 12 ইঞ্চি বহল আছে মই কৈছোৱে আপোনালোকক সৰস কাহি আপোনাৰ 12 ইঞ্চিৰ পৰা ষ্টাৰ্ট হয় আৰু 1 কেজি ওজনৰ পৰা ষ্টাৰ্ট হয় আৰু এই কেইখন হৈছে সিম্পল কাহি মানে জেল কাহি আমি সাধাৰণতে এনেকুৱা ধৰণৰ কাহি বেছি ইউজ কৰো এইটো কাৰণে ইউজ কৰা হয় কাৰণ ধুবলে বহুত ভাল হয় অকমান পাতল থাকে ডেইলি ইউজৰ কাৰণে বহুত বেছি ভাল হয় এই কাহি কেইখন আৰু বহুত বেছি চলে মাৰ্কেটত দেখিবলৈ ধুনীয়া হয় যেহেতু হাতে তৈয়াৰ কৰা সিম্পল কাহিবোৰ সাধাৰণতে 9 ইঞ্চিৰ পৰা 12 ইঞ্চি লৈকে পোৱা যায় আৰু তাতকৈ ডাঙৰ লাগিলেও আপোনালোকে পাই যাব কেৱল অৰ্ডাৰ কৰিব লাগিব 14 ইঞ্চি 16 ইঞ্চি পাই যাব হোটেল ৰেষ্টুৰেণ্টৰ কাৰণে অকমান ডাঙৰ সাইজৰ কাহি লাগে ডাঙৰ কাহিৰ প্ৰয়োজন হলে আপোনালোকে ফোন কৰিব আমাৰ নম্বৰত আৰু হেইমতে আমি আপোনালোকক বনাই দিম এইখিনিতে আৰু এটা কথা মই আপোনালোকক আজি কৈ দিম
আপোনালোকৰ হয়তো কিছুমানৰ ভুল ধাৰণা এটা হৈ আছে কিছুমানে ভাবে চৰস কাটো বেলেগ বা সিম্পল কাটো বেলেগ কিন্তু হেতু সম্পূৰ্ণ ভুল ধাৰণা কাটো আসলতে একেই থাকিব কাৰণ কাহ কাই হয় তাত কোনো বেলেগ ধাতু মিক্স কৰিব নোৱাৰে কোনোবাই ক'ব পাৰে কিবা মিক্স কৰে বুলি কিন্তু অসম্ভৱ কথা একো মিক্স কৰিব নোৱাৰে কাহ কাই হয় আৰু যেটো সম্পূৰ্ণ ডুপ্লিকেট হেতু ডুপ্লিকেটে হয় হেতু পিতল বুলিও আপোনালোকে ক'ব পাৰে আৰু ডিজাইনবোৰ চাওকচোন আমাৰ এইবিলাক সব সৰস কাহি হয় সৰস স্পেশাল কাহি হয় এই ডিজাইনবোৰ চাওক কিমান ধুনিয়া এইটো এটা ডিজাইন এইটো এটা ডিজাইন এই ডিজাইনটো খুব ধুনিয়া হয় বহুত ভাল লাগে এইটো চাওক বহুত স্পেশাল হয় এইটো বুকুৰ যিখিনি অকা হয় এইখিনি বহুত স্পেশাল হয় এই সকলোবোৰ ডিজাইন আমাৰ প্ৰতিষ্ঠানত উপলব্ধ আপোনালোকে পাই যাব আৰু কিছুমান নাথাকিলেও কেতিয়াবা আমি আপোনালোকক হেইমতে বনাই দিব পাৰিম এইটো এটা ডিনাৰ সেট হয় মই আপোনালোকক যিবোৰ কাহৰ কাহি বা বাতি দেখুৱাইছো এই সকলোবোৰ অৰিজিনেল হয় আৰু সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় ইয়াত কোনো ভেজাল থাকিব নোৱাৰে আপোনালোকে ব্যৱহাৰ কৰিলেই গম পাই যাব বস্তুবোৰ আসলতে কেনেকুৱা ইয়াত কোনো ডুপ্লিকেট নাই এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ প্লেট এইখন ডাঙৰ প্লেট হয় কাহৰ এই দুখন ডাঙৰ আৰু এই দুখন এইফালে থকা দুখন সৰু সাইজৰ হয় এই ডাঙৰ প্লেট কেইখনত আপোনালোকে ৰুটি লুচি ভাজি আদি খাব পাৰিব খুব ধুনিয়া সাইজৰ হয় আৰু ভাতো খাব পাৰিব কিন্তু এই সৰু সাইজৰ যিখন প্লেট হয় এইখনত কিন্তু আপোনালোকে ভাত খাব নোৱাৰিব এইখন আপোনালোকে লুচি সুচি খাব পাৰিব বাৰু বা চাটা দিবৰ কাৰণে খুবেই ভাল হ'ব কাপ সাপ ধুনিয়াকৈ থব পাৰিব ওপৰত মই আপোনালোকক দেখুৱাই দিছো চাওক ইখনৰ ওপৰত ইখন দি দিছো চাওক কিমান ডিফাৰেন্স সৰুখনত 9 ইঞ্চি আছে আৰু ডাঙৰখনত 10.5 ইঞ্চি আছে একদম ধুনিয়া কোৱালিটি হয় স্পেশাল সৰস আৰু এতিয়া দেখুৱাবলৈ লৈছো আপোনালোকক কাহৰ বাতি মিডিয়াম সাইজৰ বাতি হয় ওজন প্ৰায় 400 গ্ৰাম মানকে আছে এটাত খুব ধুনিয়া হয় হাতে তৈয়াৰ কৰা বহল প্ৰায় 5.5 ইঞ্চি আছে আৰু ইয়াতকে অকমান সৰুও আছে 5 ইঞ্চি আৰু সৰু যিবোৰ কাহৰ বাতি থাকে বাচ্চাৰ কাৰণে অন্নপ্ৰসন আদিত দিবৰ কাৰণে বা সৰু লৰা ছোৱালীৰ কাৰণে হেইবোৰ প্ৰায় 4 ইঞ্চি থাকে এটো 5 ইঞ্চি আছে এটো ওজন 300 গ্ৰাম মানকে আছে ইয়াতকৈ অকমান ডাঙৰ সাইজৰ বাতি লাগিলেও আপোনালোকে পাই যাব 500 গ্ৰামৰ বাতি আছে 400 গ্ৰামৰ আছে 300 গ্ৰামৰ আছে 200 গ্ৰামৰ আছে আৰু তাতকে ডাঙৰ ধৰিলক বৰ বাতি হাতি খুজিয়া বাতি এবোৰ আপোনালোকে লাগিলে পাই যাব আজিকালি অৱশ্যে মানুহে বেছি ডাঙৰ বাতি ইউজ নকৰে 5.5 ইঞ্চি বা 5 ইঞ্চিটোৱে যথেষ্ট চলে আৰু কাহিবোৰো বেছি ডাঙৰ সাইজৰ ব্যৱহাৰ নকৰে আজিকালি এইবাৰ দেখুৱাবলৈ লৈছো হাতে তৈয়াৰ কৰা কেইটামান কাহৰ বানবাতি চাওকচোন কিমান ধুনিয়া অকমান ডাঙৰ সাইজৰ হয় বানবাতিবোৰ হসাকে বহুত ভাল লাগে আৰু বহুত ধুনিয়া হয় দেখিবলৈ মোৰ খুবেই প্ৰিয় হয় আৰু মোৰ দৰে হয়তো বহুতৰে প্ৰিয় বানবাতি ইয়াতকৈ অকমান সৰু সাইজৰ বানবাতি লাগিলেও আপোনালোকে পাই যাব আৰু ইয়াতকে ডাঙৰ লাগিলেও পাই যাব আৰু ইয়াতকৈও ভাল ফিনিশিংৰ আপোনালোকে বানবাতি পাই যাব হেইবোৰৰ দামবোৰ অকমান বেছি হ'ব একদম স্পেশাল পাই যাব ইয়াৰ নেক্সট ভিডিওটোত মই আপোনালোকক বানবাতিবোৰ দেখুৱাম স্পেশাল সৰস বানবাতিবোৰ দেখুৱাই দিম ধুনিয়াকে আজিলে ভিডিওটো ইমানে যদি ভাল লাগিছে এটা লাইক কৰিব ধন্যবাদ